গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি হ'ল আমি সকলোৱে মিনি খানা খাম বুলি ভাবিছোঁ। পাপাই এটা নতুন মোবাইল লৈছে, তাৰ পাৰ্টি বুলি নাভাবিব। এনেই হাঁহ আনিছিল আজি, দুটা গোটা হাঁহ। এতিয়া কাটি মেলি এতিয়া বনাব লৈছে। তো দেখুৱাও কেনেকৈ বনাইছে আৰু কেনেকুৱা লাগিল খাই। আৰু আমাৰ এটা দাদাই বনাব, ওচৰৰে দাদা, বহুত ভালকৈ বনায়, আগতেও বনাইছিল, তো আজিও বনাব। সেইকাৰণে আৰু মোবাইলটো হ'ল ৰিয়েলমি, নতুন মোবাইল। ঠিক আছে গাইজ, তো মই দেখুৱাম বুলি ক'লোঁ যে এতিয়া তেলত পিঁয়াজ ভাজিছে আৰু আমাৰ পাপাৰ ভতিজা হয় বনাইছে। এয়া আমাৰ দাদা আৰু এইটো এটা দাদা ওচৰৰে পিঁয়াজ কাটি ৰেডি কৰি আছে। আৰু সেইফালে আমাৰ পাপা আছে বহি, আৰু এইফালে ভণ্টি ইয়াতে কাৰ্টুন এটাত বহি আছে। এইফালে পিঁয়াজ ভাজি আছে। আজি মাংসখিনি কিহেৰে বনাবা কোৱাচোন? আজি ক্ৰীম এটি বনাম বুলি ভাবি আছোঁ মাংসখিনি। ইফালে দাদাই পিঁয়াজখিনি ভাজি আছে, মই আপোনালোকৰ লগত অলপ কথা পাতোঁ। আৰু দাদাটো হ'ল আমাৰ পাপাৰ ভায়েকৰ পুতেক, মোৰ দাদা হয়। মই চববাৰে ৰাখি পিন্ধাওঁ, সেইকাৰণে মই দাদা বুলি কৈছোঁ। আৰু কেনেকৈ বনাইছোঁ মই সেইটোহে দেখুৱাবৰ কাৰণে আজি ভিডিঅ'টো কৰিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্টত ক'ব, ঠিক আছে। আৰু মই এটা আপোনালোকক ফুল দেখুৱাম, যিটো বহুত ভাল গোন্ধ ওলায় মানে, ঠিক আছে। ফুলটো যে মই দেখুৱাম বুলি ক'লোঁ, এইটো হ'ল ফুলটো, এইটো ফুল খিনি ফ্ৰাই কৰি আছে আদা নহৰু দি একদম সুন্দৰভাৱে। এতিয়া লৰাই দিব। তেল ওলাই আহিছে, দেখিছে কিমান তেল ওলাই আছে। মছলা চছলা দি এতিয়া ভাজি আছে। জিৰা পাউডাৰ, বিলাহী কেতিয়া দিবা? ক্ৰীম কালাৰ লাগিছে। এতিয়ালৈকে ক্ৰীম দিয়া নাই, কিন্তু পাছত ক্ৰীম দিব। ক্ৰীম দি পিনি খাই কেনেকুৱা লাগে সেইটোও ক'ম। তো আমি মাংসৰ লগত কুকুগোলা খাওঁ। তো এটা জোলৰ হৈ গ'ল আমাৰ হাঁহ মাংসৰ জোল। তো খাওঁ মাংস ভাত। তো মই দাদাক এতিয়া কওঁ কেনেকুৱা লাগিছে খাই। বহুত ভাল হ'ল দেই, খাই ভাল লাগিছে দেই। মই পিছত ক'ম কেনেকুৱা হৈছে, এতিয়া নকওঁ।